গোটৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে গছপুলি ৰোপণ কৰিছে সেইসকল মহিলাক অসম চৰকাৰৰ ঘোষণা অনুযায়ী সিহঁতৰ বেংক একাউণ্টত পোনপটীয়াকৈ সোমাই দিব 10,000কৈ টকা। তো আপোনালোকে যদি আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে টকা পোৱাৰ পূৰ্বে কৰিব লাগিব এখন বিশেষ কাম, অন্যথা আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা নাপাব পাৰে। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত এখন ফৰ্ম চাব পাৰিছে, এইখন ফৰ্ম কিন্তু ফিল আপ কৰি জমা দিব লাগিব। তো প্ৰথমে আপোনালোকক ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেইটো জনাই দিওঁ, তাৰপিছত জনাম ফৰ্মটো কিয় ফিল আপ কৰিব লাগিব আৰু কিয় জমা দিব লাগিব। তো ইয়াতে লিখা চাব পাৰিব দ্য ব্ৰাঞ্চ মেনেজাৰ ষ্টেট বেংক অফ ইণ্ডিয়া ব্ৰাঞ্চ। তো ইয়াতে আপোনালোকৰ বেংকৰ ব্ৰাঞ্চৰ নাম দি দিব। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ষ্টেট বেংকত একাউণ্ট আছে সেইসকলে এইখন ফৰ্ম ফিল আপ কৰিব। তাৰপিছত অকণমান তলত তাৰিখ দিব, তাৰিখ দিয়াৰ পিছত লিখা চাব পাৰিব ছেভিং বেংক একাউণ্ট নং। ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্ট নাম্বাৰটো বহাই দিব। তাৰপিছত অকণমান তলত লিখা চাব পাৰিব আই এম মেইনটেইনিং এ ছেভিং বেংক একাউণ্ট নাম্বাৰ। ইয়াতে আকৌ আপোনালোকে নিজৰ বেংক একাউণ্টৰ নাম্বাৰটো বহাই দিব। বহাই দিয়াৰ পিছত লিখা চাব পাৰিব উইথ ইয়ৰ ব্ৰাঞ্চ। তো ব্ৰাঞ্চ নেম যে লিখা আছে ইয়াতে আপোনালোকে নিজৰ বেংকৰ ব্ৰাঞ্চৰ নামখন দি দিব। দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব আধাৰ বাই UDI নাম্বাৰ। ইয়াতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখি দিব। তাৰপিছত লিখা চাব পাৰিব নেম অফ দ্য আধাৰ হোল্ডাৰ। ইয়াতে আপোনালোকে নিজৰ নামখন লিখি দিব। লিখি দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব এড্ৰেছ অন দ্য আধাৰ লেটাৰ। তো আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ এড্ৰেছ লিখা আছে ঠিক তেনেকুৱাকৈ আপোনালোকে নিজৰ ফুল এড্ৰেছখন ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব ছিগনেচাৰ অফ দ্য একাউণ্ট হোল্ডাৰ। ইয়াতে আপোনালোকে নিজৰ চহীখন কৰি দিব। কৰি দিয়াৰ পিছত অকণমান তলত লিখা চাব পাৰিব নেম। ইয়াতে আপোনালোকে নিজৰ ফুল নামটো লিখি দিব। তো লিখি দিয়াৰ পিছত ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। ফৰ্মখন ফিল আপ কৰাৰ পিছত এইখন ফৰ্মৰ লগত আপোনালোকৰ নিজৰ বেংকৰ পাছবুকৰ জেৰক্স কপি আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ আপোনালোকৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব লাগিব। তো বেংক ব্ৰাঞ্চত গৈ যেতিয়া জমা দিব আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো কিয় বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব এতিয়া জনাইছোঁ। তো বৰ্তমান চৰকাৰী আঁচনিৰ টকাসমূহ চৰকাৰে ডাইৰেক্ট হিতাধিকাৰীসকলক আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰদান কৰে, সেইকাৰণে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰাটো অত্যন্ত বাধ্যতামূলক, কিয়নো আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকাটো যদি আধাৰ কাৰ্ডৰ জৰিয়তে প্ৰদান কৰে তেনেহ'লে আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নথকাৰ কাৰণে কিন্তু আপোনালোকৰ বেংক একাউণ্টত 10,000কৈ টকা নোসোমাব। সেইকাৰণে অতি সোনকালে আপোনালোকে এইখন ফৰ্ম ফিল আপ কৰি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি লওক। তো